নমস্কাৰ, স্বাগতম জনাইছোঁ সাধাৰণ জ্ঞানৰ চেনেলটিলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান সংগ্ৰহিত প্ৰশ্ন। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ সৈয়দা আনোৱাৰা তাইমুৰ। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন? উত্তৰ এম ভেংকায়া নাইডু। ভাৰতৰ প্ৰথম বেৰিষ্টাৰ কোন? উত্তৰ জ্ঞানেন্দ্ৰনাথ ঠাকুৰ। চাইলেণ্ট ভেলী উদ্যান ক'ত আছে? উত্তৰ কেৰেলা। পেপাৰ মুখত লৈ বজোৱা ভাগটোৰ নাম কি? উত্তৰ চুপহী। অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? উত্তৰ 1955 চনত। আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? উত্তৰ চকলং। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।